नमस्कार बंधुসকল स्वागत जनाइছো মোৰ ইউটিউব চেনেল জেয়ুট টেকলৈ। আজি মই আলোচনা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰা বস্তু এটা যদি বেয়া আহিলে বা ডেমেজ আহিলে বস্তুটো তেনেহলে আমি কেনেকৈ ইয়াক ৰিটাৰ্ণ কৰি আমি পইচাটো বেংকৰ যোগেদি ল'ব পাৰি এই বিষয়ে স্টেপ বাই স্টেপ মই আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। ফ্লিপকাৰ্টৰ এপটো অন কৰি ল'ব। অন কৰাৰ পিছত ইয়াত থকা নটিফিকেশ্যন বেলটো অন কৰিব। অন কৰাৰ পিছত এনেদৰে পেজ এখন ওপেন হ'ব। পেজটোত থাকিব অৰ্ডাৰ ডেলিভাৰ, তাৰপিছত একেবাৰে তলত ৰিটাৰ্ণত ক্লিক কৰিব। ৰিটাৰ্ণত ক্লিক কৰাৰ পিছত ৰিজন ফৰ ৰিটাৰ্ণত চিলেক্ট কৰিব ৰিচিভ এ ব্ৰকেন ডেমেজ আইটেম, তাৰপিছত মোৰ ডিটেইলত লিখি দিব এক্সেম দি দিব ৰিচিভ ফৰ ব্ৰকেন ডেমেজ আইটেম বুলি। তাৰপিছত কমেণ্টত লিখিব আইটেম ডেমেজ বুলি। তাৰপিছত কণ্টিনিউ বাটনটোত ক্লিক কৰিব। এবাৰ আকৌ চাই ল'ব ৰিচিভ এ ব্ৰকেন ডেমেজ আইটেম, তাৰপিছত আইটেম ডেমেজ বুলি। তাৰপিছত কণ্টিনিউ বাটনটোত ক্লিক কৰিব। কণ্টিনিউ বাটনটোত ক্লিক কৰাৰ পিছত দুটা অপশ্যন চিলেক্ট কৰিব আহিব। এটা হ'ল ৰিপ্লেচমেণ্ট ফৰ ছেম প্ৰডাক্ট আৰু এটা ৰিফাণ্ড আহিব। তো আমি ৰিফাণ্ড ল'ম বেংকৰ জৰিয়তে। তো হোৱাট ডু ইউ ৱান্ট ইন ৰিটাৰ্ণত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে ৰিফাণ্ড তলটোত ক্লিক কৰিব। তাৰপিছত বেংক একাউণ্টত ক্লিক কৰি এড এ নিউ একাউণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বেংকৰ ডিটেইলছখিনি ইয়াত ফিল আপ কৰি দিব লাগে। অৰ্থাৎ IFSC কোডটো দিব লাগিব ফাৰ্ষ্ট, তাৰপিছত একাউণ্ট নম্বৰটো দিব লাগিব। আকৌ একাউণ্ট নম্বৰটো ভালকৈ চাই পিনে কনফাৰ্ম একাউণ্ট নম্বৰত দিব লাগিব। তাৰপিছত শেষত একাউণ্ট হোল্ডাৰ নেম দিব লাগিব। ইয়াৰ পিছত কণ্টিনিউ বাটনটোত ক্লিক কৰিব লাগে। একাউণ্ট নম্বৰটো ভালদৰে ফিল আপ কৰাৰ পিছত একাউণ্ট নম্বৰটো যাৰ নামত আছে তেওঁৰ নামটো দিব লাগে, অৰ্থাৎ একাউণ্ট হোল্ডাৰ নেমটো দিব লাগে তলত। দিয়াৰ পিছত ইয়াত একাউণ্ট হোল্ডাৰ নেমটো লিখি দিব। তাৰপিছত দিয়াৰ পিছত ফোন নম্বৰটো দিব লাগিব। ফোন নম্বৰটো দিয়াৰ পিছত এড এ নিউ একাউণ্টত ক্লিক কৰিব লাগে। এড এ নিউ একাউণ্টত তাৰপিছত কনফাৰ্ম কৰিব লাগে। কনফাৰ্ম কৰাৰ পিছত একাউণ্টৰ তলত এক্সিষ্টিং একাউণ্ট আহিব, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত নামটো ওলাব, নামটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এইটো একেবাৰে এনেধৰণৰ পেজ এখন ওপেন হ'ব। তাৰপিছত একেবাৰে তলত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত চাবমিট ৰিকুৱেষ্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এইটো এপ্ৰুভ হৈ যাব। তাৰপিছত চেক ষ্টেটাছ আছে তাত ক্লিক কৰিব। চেক ষ্টেটাছত ক্লিক কৰিব। তাৰপিছত এনেদৰে এইটো ৰিটাৰ্ণটো হৈ যাব। তাৰপিছত ইয়াত দেখুৱাইছে অৰ্ডাৰ ডেলিভাৰ ৰিটাৰ্ণ এপ্ৰুভ। তাৰপিছত পিক আপ কেতিয়া কৰিব, তাৰপিছত পিক আপ হোৱাৰ পিছত ৰিফাণ্ড আহি যাব বেংকত লগালগ। এনেদৰে ৰিটাৰ্ণ কৰিব পাৰি।